नमस्कार मैं कृष्ण शर्मा आपलोके चाই আছে स्वागतम फार्मिंग टिप्स स्क्रीनत आपनार जिबिलाक ছাগলী দেখা पाइছে गोटेइखिनि खाई হয় আৰু এই ফাৰ্মৰ ওনাৰ ভুৱন শৰ্মা তেওঁ স্ক্ৰীনত দেখা পাইছে আপোনালোকে এওঁৰে গোটেইখিনি ছাগলী তেওঁৰে হয় মানে ইয়াত ম্যাক্সিমাম আপোনাৰ খাই আছে আপোনাৰ 20টা খাই আছে এটা বা দুটা আপোনাৰ মাইকী ছাগলী আছে আৰু তেওঁ গোটেইখিনি মানে খাই ছাগলী তেওঁ বিক্ৰী কৰিব মিট পাৰপজত যিবিলাক মানে কাটিং মানে খাইবিলাক কাটি পেলাই বিক্ৰী কৰা যিবিলাক বেপাৰী আছে তো তেওঁলোকে এই ছাগলীবিলাক ল'ব পাৰিব যদি আপোনালোকক লাগে তো আপোনালোকে যোগাযোগ কৰিব 1 পিস বা 2 পিস বিক্ৰী কৰা নহয় আপোনাৰ লাটত বিক্ৰী কৰা হ'ব গোটেইখিনি ছাগলী একেলগে তো যাক গোটেইখিনি ছাগলী লাগে তেওঁলোকে যোগাযোগ কৰিব তো ছাগলীকেইটাৰ স্বাস্থ্যটো আপোনালোকে চাই ল'ব কেনেকা আছে খুব ধুনীয়া স্বাস্থ্যৰ তেওঁ বহুত যত্নত ৰাখে ছাগলীবিলাক আৰু তেওঁৰ যিবিলাক মানে ছাগলী মানে খাইবিলাক দেখিছে গোটেইখিনি ছাগলী খেৰ খায় আৰু তেওঁৰ দানা দিছে এতিয়া চাইছে এইটো মাকৈ গুৰি আছে চাপৰ আছে সেইবিলাক মিক্সো আছে বাদ বাকি আৰু এটা যেটো এক সাইডত দেখিছে মানে তাত সবজি দিয়া আছে যিবিলাক আমাৰ ইয়াত বজাৰত সবজি উঠে সেই সবজিকিটা তেওঁ কাটি দিছে তো সেই সবজিকিটাই খাই আছে তো চাওক খুব ধুনীয়া স্বাস্থ্যৰ এটা ছাগলী আপুনি ক্ষীণ বা পাতল আপুনি নেদেখিব আপোনাৰ গোটেইখিনি ছাগলীৰ আপোনাৰ খাইৰ হেলথ বহুত ভাল তো আপোনালোকে চাই লওক ভিডিওটোত ছাগলীবিলাক কেনেকা লাগিছে যদি আপোনালোকক প্ৰয়োজন হয় তো আপোনালোকে নিশ্চয় যোগাযোগ কৰিব তো এইটো এটা ছাগলী এইটো প্ৰায় আপোনাৰ 20ৰ পৰা 22 কেজি ওজন আছে এই ছাগলী খাই হেতু তো বাদ বাকি এইবিলাক সব খাই হয় তো আপোনালোকে প্ৰয়োজন হলে যোগাযোগ কৰিব তো ভিডিওটো চাই থাকা কেনেকা স্বাস্থ্যৰ আছে কি আছে এই গোটেইখিনি ছাগলী বিক্ৰীৰ বাবে হয় ফৰ সেল তো স্ক্ৰীনত আপোনাৰ নম্বৰটো দিয়া হ'ব সেই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি ছাগলীটো ল'ব পাৰিব আপোনালোকে